Alright. Jeram. কি হইছে এই কিবা হল দেখা নাপা হে রাইস আমি দুইজন from North East India আমি অসমীয়া বঙাইগাঁৱত থাকো আমি খাতি গাঁৱলীয়া আরে উল্টি বিরে আজি 31 ডিসেম্বৰ ওলে যাব তেল একটা কাম কৰিম ৰাতি সেইফালে দাদাৰ কবত ফুট চাব যাম ভূত চাবা পাগলা হইছ নাকি বুনা অল্প ওকেতো আৰু এতিয়া মানে আৰু আমাৰ দুইজন মানে বন্ধু আহি আছে মানে বন্ধু দুইজন বৰ্তমান আহা নাই আমি আহিলে মানে আমি তিৰপাল আৰু স্ক্ৰীন টানিম আমি লাগাম হাইট টেনগো হাইঠাই লাগাম আমি এংকা কি কয় ট্ৰিপল খান তলত থাকিলে স্কিম লাগাম এই হাৰিয়া আছে দে অ ৰ দাদি কেমেৰা ধৰতা হলে দাদি দাদি দেখোন ভালে জানি চাৰিবা 31 ডিচেম্বৰ আৰু 31 ডিচেম্বৰৰ দিনাখন মানে অলপ আমি খানা খাম মানে আমাৰ খালি ইউটিউবাৰে বিলাকে 4জন ইউটিউবাৰে মানে আজি আমি খানা খাম আপোনালোকৰ শুভেচ্ছা থাকিল আৰু আমাৰো শুভেচ্ছা সবাই ভালে থাকক আমিও ভালে থাকিম কালবি খানাতো খানা খাব ইফালৰ পৰা ইলা পুৰা মানে ভৰ্তি হ'ব আজি দে কাবিলা কৰ সভা কৰ তাকেতো চাৰিবাটো লাগবই আৰু উপায় নাই দে গাইস মানে আজি ইখিনিতে খানা খাম ইতে এই তিৰপাল আৰু স্কিন আছে ইলা অলপ পিছত আৰু টানি দিম মানে এতিয়া বাস্তাল টানি দিছো মানে ওপৰ কাৰণে মানে ইখিনি সাফা কৰিব লাগিল তো লেতেৰা হৈ আছে ওপৰ মানে সাফা কৰা আজি মানে আমি ওপৰতে খানা খাম তো ওপৰত গাইস আৰু খানাৰ কাৰণে এতিয়া তিৰপাল টানি আছো এইবিলাক তিৰপাল দে ৰছিয়ান তো দে আৰু স্কিন টানি খৰ ইগো ইংকে থাক নাকি নামাই থাক নাকি এংকে থাক ইগো ইডিয়াৰ কো নামা থাক ইডিয়াৰ কো বান্ধং ইগো নামা থাক এংকে খৰ হেঙ্গা কৰে দে খৰ ইডিয়াৰ কো ব্যৱস্থা কৰ নেকি ইডিয়াৰ কো বান্ধাকো নহয় এটা কাম কৰলে হল ইডিয়াৰ কো ইংকে থাকক ইগো খালি ইংকে বান্ধং আরে হাওয়াতে যায় তুই আরে ওটা ওর উপর দিতে ইচ্ছা দেখ আরে কেউ তো দিতে রাখি দিতে না আগে খের সেল দিম অলপ ভাল লাগা হ'ব তাৰ কাৰণে অলপমান মানে খালি আছে এইগতে হইল আমাৰ ছোট কৰে খৰ মানে খানা কাৰণে অলপ জোগাল মানে হল আৰু এইবিলাক তিৰপালখন মানে অলপ টানিছো এইটো হল তিৰপালখন মানে অলপ ফটাব দিছো আমাৰ দাদি আৰু আমি বানাই আছো বঢ়িয়া গুড আৰু স্কিন টানি আছো আৰু ভিতৰৰ পৰা দেখি আছো ইগো হল শংকৰ ইগো এনেকে অলপ বানাইছো তাৰপিছত বাহিৰৰ পৰা ইগৰ চা ইগতে হল মানে স্কিন খান এনেকে দিছং যদি আমি হাৱা নাপাং ঠাণ্ডা খানত আৰু তিৰপাল খানা এনেকে দিছং মানে যদি ইফালেও হাৱা নাপাং অলপ মানে খৰ টাইপৰ নিচিনা দিছং এইগো একটা আছে ইগতো এনেকে দিছং তাৰ কাৰণে আৰু এই স্কিন খান এবাৰ ইডিয়াং এই ৰুমটোত সোমালো আজি আমি খানা খোৱাত আৰু এইবিলাক স্কিন টানি আছে তাৰ কাৰণে এতিয়া অলপ ওলাও দিসকলেও মানে সেইবিলাক স্কিন টানি আছে কেংকা তই দে মই কৰি আছো চেণ্ডেল ডাঙাই এইবিলাকৰ পৰা কেন মিলালো আৰু কি কৰিব সোমাংকে আমি 4জনে খাম আজি চাহ দাদি এই আমি 2জন আছে দুজন ওটা খানা কেংকা লাগছে লাস্ট ডিসেম্বরে খানা খাওয়াই নাকি দাদি খাওয়াই নাই দে তাহলে আমি কাম গিলাক করং বস্তু বানাং ওর পাছত চাবি কেঙ্গা হয় নাকি রাতি বিলা তাহলে বাই বাই বুম আৰু এতিয়া 1:30 বজাৰ অলপ পিছত বক্স বাজাই আছো এতিয়া মানে অলপমান লাইট চাইট লাগাম মানে অলপ দেৰি হ'ল অলপ লাইট কিলা আজি অলপ দেৰি হ'ল আজি মানে অলপমান আমাৰ কাম আছিল আৰু চলি আছে চাওক থুই আৰু এইটো আমাৰ কেনটো আনকুৰিয়া ভিতৰত ভিতৰটো চাওক সমালং ওপৰত
এতিয়া বাজিল 12টা এটা হ'ল আমাৰ 2023 আপোনালোকৰ চবৰে কাৰণে নতুন বছৰৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিল The next day. Guys, উঠি লওঁ আমি তই চালা এই গো দেৱানী কি ঘুমাইছো ৰে নতুন বছৰ একেলগে 2023 আইও এই আৰু তাহালোকে খানা চানা খাই দে উঠাই খাব লাগিছে আৰু ইটোৱে হ'ল আমাৰ কেম্পটো আৰু ইটোৱে আছিল অহাকালিৰ বক্সটো এইটো হ'ল বক্সটো আৰু এই বক্সটো এতিয়া মানে খুলিম মই ইটো কালি অহাকালি তাও দেখাইছিলোঁ আছিল চাওক আৰু কালি খানা খালোঁ আমি চবে মিলি আৰু চক আমি কালিকা সোমাইছিলোঁ তাৰপিছত এইখিনি উঠাব লাগিব না এইলা এইলা নুঠাই লওঁ কালিকা আৰু সোমামছ আজি দে আমি ইটো ফাটাও আজি মাক আৰু এতিয়া আমি ঠিক আছে হেপী নিউ ইয়াৰ 2023 মানে অলপমান খেৰ কমেই হ'ল এইবিলাক চাওক ৰাম এতিয়া আৰু কি জাপ পাইছ ধুলা 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 এইটো মই খুমটিকে ভাঙি দিল ৰে মোৰ খুমটিও ভাল খুমটি লাগছিল 3টা বজাত ঘুমি আনো